ফাগুনৰ উন্মাদনা। কবিতাৰ শিৰোনাম ফাগুনৰ উন্মাদনা। কবি বিকাশ শৰ্মাদেৱ। মোৰ প্ৰিয় চহৰখনত ফাগুন বুলিয়া বতাহজাক লৈ আলফুলে ৰৈ থাকোঁ। মোৰ প্ৰিয় চহৰখনত ফাগুন বুলিয়া বতাহজাক লৈ আলফুলে ৰৈ থাকোঁ। ৰঙা ৰঙা শিমলুৰ তলত আজি আৰু কবিতা নিলিখোঁ। গছৰ পৰা সৰি পৰিছিল এটি পাত, গছৰ পৰা সৰি পৰিছিল এটি পাত। কোনোবা গাভৰুৱে চিঞৰি কৈছিল, ফাগুন তুমি আকৌ আহিলা। মই উজাই যাওঁ এটি শূন্যবিহীন ঠিকনালৈ। মই উজাই যাওঁ এটি শূন্যবিহীন ঠিকনালৈ। কুঁহিপাতে সপোন দেখে আমাৰ সেন্দুৰী আলিবাটত। কুঁহিপাতে সপোন দেখে আমাৰ সেন্দুৰী আলিবাটত। সৰাপাতৰ বুকুত চঞ্চল বতাহজাকে আমনি কৰে। আজি মই কৃষ্ণচূড়াৰ কলিজাটো হাতত লৈ যাব নোৱাৰোঁ। আজি মই কৃষ্ণচূড়াৰ কলিজাটো হাতত লৈ যাব নোৱাৰোঁ। শিমলু মদাৰৰ ঠেহ লাগিব। এইবাৰ ৰাধাচূড়াই কৈছে, আমি ফাগুনৰ বতাহত বলিয়া হওঁ। আমি ফাগুনৰ বতাহত বলিয়া হওঁ। অ মোৰ দুষ্ট ফাগুন, কোনোবা গাভৰুৰ মেঘালী চুলি উৰুৱাবলৈ আহিবানে আকৌ? ধন্যবাদ।